हेलो व्यूअर्स আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আসাম হোমিয়া পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিওটোত আলোচনা কৰিম লহাগুৰ বিষয়ে। ইয়াৰ আগতে মই গহাও বিষয়ে আলোচনা কৰিছিলো। যদি আপোনালোকে এই ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিছো, তাৰ পৰা আপোনালোকে চাই ল'ব। গতিকে পলম নকৰাকৈ আহক আৰম্ভ কৰো আজিৰ ভিডিওটো। আজি আমি আৰম্ভ কৰিব গৈ আছো লহাগু যদি আমি সম্পূৰ্ণ নাম জানিব বিচাৰো, লহাগুৰ সম্পূৰ্ণ নাম হ'ব কি লঘিষ্ঠ সাধাৰণ গুণিতক। আগতে আমি গহাও পাইছিলো, গহাওটো আছিল গৰিষ্ঠ সাধাৰণ উৎপাদক। লহাগু মানে কি হ'ব যে দুটা সংখ্যা থাকিব, কাৰণ সাধাৰণ শব্দটো আছে কমন আমি দুটা সংখ্যাৰ ভিতৰতে ল'ব পাৰো। গতিকে দুটা সংখ্যা থাকিব আৰু সেই দুটা সংখ্যাৰ ভিতৰত সেই দুটা সংখ্যাৰে আটাইতকৈ সৰু কোনটো সংখ্যাক আমি হৰণ কৰিব পাৰো সেইটো উলিয়াব লাগিব, আৰু এটি হ'ব কি লহাগু। আৰু এটা কেনেকৈ উলিয়াব লাগে মই ইয়াতে দেখুৱাই আছো। গহাওৰ নিচিনা প্ৰায় একেই চুটি হৰণ পদ্ধতি বা আমি মৌলিক উৎপাদক পদ্ধতিৰে উলিয়াব পাৰো। যেনেকৈ যদি দুটা আমি ইয়াতে সংখ্যা লওঁ 4 আৰু 6 লৈছো, যোৱাকালি লৈছিলো এইটো গহা উলিয়াওতে। এতিয়া লহাগু উলিয়াম। এটি উলিয়াবৰ কাৰণে প্ৰথমে আমি ইয়াৰে মৌলিক উৎপাদকবিলাক উলিয়াব লাগিব। তো মৌলিক উৎপাদক আমি উলিয়ালেও 4 এর মৌলিক উৎপাদক কি হ'ব? 4 এর মৌলিক উৎপাদক হ'ব 2 আৰু 2 আৰু এটা 1 থাকিব। গতিকে ইয়াতে উৎপাদক ওলাই গ'ল 2 × 2 × 1 মৌলিক উৎপাদক। ইয়াৰ পিছত 6ৰটো আমি উলিয়াও। 6ৰটো যেতিয়া উলিয়াম 6ৰটো কি হ'ব পাৰে? 6ৰ যদি মৌলিক উৎপাদক ওলাই 6 2 3 আকৌ 3 ৰে কৰিলে যাব এবাৰ। গতিকে কি ওলাই গ'ল? ইয়াতে ওলাইছে 2 3 আৰু 1। এতিয়া আমি গহা উলিয়াওতে দুটাত থকা কমনখিনিহে আমি লৈছিলো। যদি ইয়াতে লহাগু যেতিয়া উলিয়াম কমনখিনি আমিতো ল'ব লাগিব, অৰ্থাৎ এই 2 এটা কমন হৈছে, 2টো ল'ব লাগিব, এটা 2 আহিব। এতিয়া আৰু এটা 1 আছে কমন ল'ব লাগিব, অৰ্থাৎ কমনখিনি লোৱাৰ পিছত যিখিনি বাকি ৰৈ গ'ল সেইখিনিও আমি এটা এটাকে ল'ব লাগিব। অৰ্থাৎ ইয়াতে 2 আছে আৰু কি আছে 3 আছে। গতিকে গোটেইকেইটা পূৰণ কৰিলে যিটো হ'ব সেইটোৱে হ'ব 4 আৰু 6ৰ লহাগু। অৰ্থাৎ 2 পূৰণ 1 কৰিলে 2 পূৰণ 2 কৰিলে 4 4 3 গুণ কিমান 12। অৰ্থাৎ 12 হৈছে 4 আৰু 6ৰ লহাগু, লঘিষ্ঠ সাধাৰণ গুণিতক। অৰ্থাৎ 4 আৰু 6ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 12। আৰু এটা উদাহৰণ লওঁ ইয়াতে, ধৰি লওক 24 লৈছোঁ আৰু 36 লৈছোঁ। এতিয়া 24 আৰু 36ৰ আমি মৌলিক উৎপাদক উলিয়াম ইয়াতে। মৌলিক উৎপাদক উলিয়াব হ'লে 24ৰ মৌলিক উৎপাদক উলিয়াব প্ৰথমে। 24ৰ মৌলিক উৎপাদক 2 ৰে হৰণ কৰিব পাৰি 12 হ'ব। তাৰপিছত আকৌ 2 ৰে হৰণ কৰিলে 6, আকৌ 2 ৰে হৰণ কৰিলে 3। গতিকে মৌলিক উৎপাদক কি ওলাই গ'ল? 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 ওলাই গ'ল। 36টো কৰি চাওঁ। 36টো কৰিলে 36 2 ৰে হৰণ কৰিলে কিমান হ'ব? 18। 18ক আমি 2 ৰে হৰণ কৰিলে হ'ব 9। 9ক আমি 3 ৰে হৰণ কৰিলে কিমান হ'ব? 3। গতিকে কি ওলাইছে? 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। গতিকে ইয়াৰ পৰা আমি কমনখিনিতো ল'ব লাগিব। কমন বুলি ক'লে ইয়াতে আমাৰ আহি যাব, ইয়াতে 2 এটা আছে, 2টো কমন আহিব, আৰু এটা 2 আছে এইটো আহিব। তাৰপিছত চাওক আৰু এটা 3 আছে কমন, গতিকে 3ও আহিব। কমনখিনি লৈ হৈ গ'ল। গতিকে এইখিনি পূৰণ কৰিলে আমাৰ গহা ওলাব, কাৰণ কমনখিনিহে লৈছোঁ। এতিয়া কমন নথকাখিনিও ল'ব লাগিব, 2 আৰু 3। গতিকে 2 পূৰণ 3। গতিকে এটা পূৰণ কৰিলে যিমান হ'ব সেইটো হ'ব লহাগু। অৰ্থাৎ 2 2 গুণ 4, 4 3 গুণ 12, 12 2 গুণ 24, 24ৰ লগত 3 পূৰণ কৰিলে হ'ব 72। অৰ্থাৎ 24 আৰু 36ৰ যিটো লহাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক সেইটো হৈছে 72। অৰ্থাৎ 72ক আমি 24ৰেও হৰণ কৰিব পাৰোঁ, 36ৰেও হৰণ কৰিব পাৰোঁ। গতিকে এনেকৈ আমি মৌলিক উৎপাদক পদ্ধতিৰে এনেকৈ আমি লহাগু উলিয়াম। এতিয়া চাম যে চুটি হৰণ পদ্ধতিৰে আমি কেনেকৈ লহাগু উলিয়াব পাৰোঁ। চুটি হৰণ পদ্ধতিৰে আমি গহা উলিয়াইছিলোঁ আগতে। গহাও কেনেকৈ উলিয়াব লাগে মই দেখুৱাইছোঁ। লহাগু প্ৰায় ছেমেই, ইয়াতে অলপ এটা বস্তু আমি জানিব লাগিব, সেইটো ইয়াতে মই দেখুৱাই দিছোঁ। ধৰি লওক এই দুটা সংখ্যাই আমি চুটি হৰণ পদ্ধতিৰে কি উলিয়াব লাগে? গহা উলিয়াব লাগে।
গতিকে ছুটি হৰণ পদ্ধতিৰে গ হা উলিয়াবলৈ আমি একেলগে হৰণ কৰিব লাগিব এনেকৈ 24 36 আমি জানো ইয়াৰে গ হা কিমান ওলাইছিলে 72 গতিকে আমি দুয়োটা হৰণ যোৱা যেটো সংখ্যা হেতুৰ আমি প্ৰথমতে হৰণ কৰিম মৌলিক সংখ্যাৰ হৰণ কৰিব লাগিব 2 এৰে হৰণ কৰিব পাৰি 2 যাব 24 ত 12 বাৰ 36 যাব কিমান 18 বাৰ পিছত আকৌ চাব লাগিব হৰণ যায় নাই যাব গতিকে হেৰে যাব 2 এৰে 2 যাব 12 ত 6 বাৰ আৰু 18 যাব কিমান 9 বাৰ এতিয়া চাব লাগিব আকৌ হৰণ যায় নেকি যাব দুয়োটা হৰণ যাব লাগিব কি হেৰে যাব 3 এৰে 3 যাব 6 ত 2 বাৰ আৰু 9 যাব 3 বাৰ আৰু হৰণ না যায় দুয়োটা গতিকে গুটিকেইটা মৌলিক সংখ্যা ওলাই গল আমি আগত যেতিয়া গ হা উলিয়াইছিলো তেতিয়া কেৱল হৰণ কৰি যিবিলাকে হৰণ কৰিছিলো সেইখিনিহে লৈছিলো কিন্তু ইয়াতে আমি এই তিনিটাটো ল'বই লাগিব লগতে যিখিনি ওলাইছে ইয়াতে বাখে সেইখিনি আমি ল'ব লাগিব গতিকে গুটেইখিনি পূৰণ কৰিব লাগিব পূৰণ কৰি পেলাই যেটো ওলাব হেতুই হ'ব 24 আৰু 36 ৰ লহাগু যদি আমি পূৰণ কৰো অৰ্থাৎ 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 কৰিব লাগিব গতিকে কিমান হ'ব 2 পূৰণ 2 4 4 3 গুণ 12 12 2 গুণ 24 24 3 গুণ আমি কিমান পাইছিলো 72 বিচাৰ 36 আমি ছুটি হৰণ পদ্ধতিৰে কিমান পালো 72 গতিকে এনেকৈ ছুটি হৰণ পদ্ধতিৰে আমি গ হা উলিয়াব লাগে ইয়াতে দুটা সংখ্যা দিয়া আছিল তিনিটা সংখ্যা থাকিলেও আমি এনেকৈ কৰিব জানিব লাগিব যেনেকৈ ধৰি লওক তিনিটা সংখ্যা লৈছো মই 6 12 আৰু 48 লৈছো তিনিটা একেলগে আমি ছুটি হৰণ পদ্ধতিৰে হৰণ কৰিব লাগিব এনেকৈ কিহেৰে হৰণ যাব 2 এৰে 2 যাব 6 3 বাৰ 12 যাব 6 বাৰ আৰু এটো যাব কিমান 24 আকৌ চাব লাগিব হৰণ জানি নাই যাব তিনিটা কিহেৰে হৰণ কৰিব পাৰি 3 ৰে 3 যাব 3 এবাৰ 6 যাব 2 বাৰ আৰু 24 যাব 3 8 বাৰ এতিয়া চাব লাগিব হৰণ তিনিটা হৰণ জানি নাই দেখা গৈছে তিনিটাত তো হৰণ না যায় কিন্তু দুটাত যায় দুটাত গলেও আমি হৰণ কৰিব লাগিব কিহেৰে হৰণ যায় 2 এৰে 2 তো একত না যায় নেকি থাকিব 2 যাব 2 ত কেবাৰ এবাৰ আৰু 8 যাব কেবাৰ 4 বাৰ এতিয়া যিকেইটা ওলাইছে গুটিকেইটা পূৰণ কৰিলে যেটো ওলাব হেতু হ'ব ইয়াৰ লহাগু যেনেকৈ 2 পূৰণ 3 3 পূৰণ 2 এনেকৈ 2 পূৰণ 3 কৰিলে 6 পূৰণ 2 কৰিলে 12 12 পূৰণ 4 কৰিলে কিমান হ'ব 48 গতিকে এই তিনিটা সংখ্যাৰ লহাগু হৈছে কিমান 48 ইয়াতে আমি লহাগু বিষয়ে এটা বস্তু জানি লওঁ যদি ধৰি লওক 6 আৰু 36 দিয়া আছে এই দুটা সংখ্যাৰ লহাগু উলিয়াব লাগে তেনেহলে চাব লাগিব যে সৰু সংখ্যাটো যে দিয়া আছে এই সংখ্যাটোৰে আমি ডাঙৰ সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰো না নাই যদি পাৰো তেনেহলে ডাঙৰ সংখ্যাটোই হ'ব এই সংখ্যা দুটাৰ লহাগু তেনেকৈ আৰু এটা মই উদাহৰণ ইয়াতে লৈছো 3 ধৰি লওক 3 দিয়া আছে আৰু 27 দিয়া আছে এতিয়া চাব লাগিব এই সৰু সংখ্যাটোৰে আমি ডাঙৰ সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি না নাই যদি পাৰি তেনেহলে ডাঙৰ সংখ্যাটোই হ'ব ইয়াৰ লহাগু এনেকৈ তিনিটা সংখ্যা দিব পাৰে তিনিটা সংখ্যা যদি 2 12 আৰু 1 44 আছে ধৰি লওক এতিয়া আমি দেখাই গৈ আছে 2 এৰে 144 হৰণ কৰিব পাৰি 12 ৰেও পাৰি গতিকে 144 হ'ব এই তিনিটাৰ কি লহাগু দুটা মৌলিক সংখ্যাৰ গ হা যেতিয়া উলিয়া হয় দুটা মৌলিক সংখ্যাৰ গ হা সদায় কি হয় 1 ঠিক হেদৰ ইয়াত যদি দুটা মৌলিক সংখ্যা আমি লও 2 আৰু 3 লও পৰীক্ষাত আহিছে এই যে দুটা সংখ্যাৰ লহাগু কিমান হ'ব তেতিয়া দেখা গৈ আছে এই দুটা সংখ্যাত কোনো সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰো একৰ বাহিৰে গতিকে ইহতৰ যেটো লহাগু হ'ব হেতু হ'ব ইহতৰ পূৰণফল অৰ্থাৎ 2 3 গুণ কিমান 6 অৰ্থাৎ দুটা মৌলিক সংখ্যাৰ লহাগু সদায় এই সংখ্যা দুটাৰ পূৰণফল বুজাব ঠিক হেদৰ ডাঙৰ সংখ্যা যদি দিয়া থাকে 17 আৰু 19 দিয়া আছে তেনেহলে এই দুটা মৌলিক সংখ্যা গতিকে এই দুটা পূৰণ কৰিলে যেটো ওলাব হেতুই হ'ব কি ইহতৰ লহাগু অৰ্থাৎ দুটা মৌলিক সংখ্যাৰ পূৰণফলই হৈছে সংখ্যা দুটাৰ লহাগু এনেকৈ যদি সংখ্যা দিয়া না থাকে a আৰু b দিয়া থাকে পৰীক্ষা যদি আহে a আৰু b হৈছে দুটা মৌলিক সংখ্যা তেনেহলে ইহতৰ লহাগু হ'ব অপচনত যদি দিয়া থাকে a b পিছত a পিছত b পিছত 1 এনেকৈ দিয়া থাকিব গতিকে আমি এই দুটা সংখ্যাৰ যদি লহাগু হতে তেনেহলে যেহেতু মৌলিক সংখ্যা গতিকে ইহতৰ পূৰণফল হ'ব গতিকে a আৰু b পূৰণ কৰিলে কি হ'ব ab এটো ইহতৰ লহাগু কিন্তু গহাগুৰ ক্ষেত্ৰতো আমি আলোচনা কৰিছিলো আগতে যে মৌলিক সংখ্যাৰ গহাগু সদায় কি হয় 1 হয় গতিকে এইখিনি আমি জানিব লাগিব শৰ্ট ট্ৰিকখিনি অতি সহজে উলিয়াব পৰা তেতিয়া আমি কৰি চাব নালাগে প্ৰশ্ন দেখাৰ লগে লগে কৰিব পাৰিম গতিকে যিবিলাক প্ৰশ্নত সৰ্বনিম্ন আটাইতকৈ সৰু উলিয়াব দিয়ে যে দুটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি এনেকুৱা যদি সৰ্বনিম্ন আৰু আটাইতকৈ সৰু এনেকুৱা কথা উল্লেখ থাকে প্ৰশ্নবিলাকত তেনেকৈ মনত ৰাখিব আমাক কি উলিয়াব দিছে লহাগু উলিয়াব দিছে
গতিকে লহাগুৰ বিষয়ে এইখিনি আমি জানিব লাগিব ইয়াতে। গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। ইয়াৰ পিছত ইয়াৰ ওপৰত কিছুমান প্ৰশ্ন আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু কিছুমান সূত্ৰ আছে যিবিলাক আমি জানিব লাগিব সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেলটোও দবাই যাব যাতে মই নতুন নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়। তো আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।